অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে সুকণ্ঠী গায়িকা জুবলি বৰুৱাৰ আদৰৰ ভাতৃ তেজয় বৰুৱাই। মৃত্যুৰ সৈতে দীৰ্ঘ সময় ধৰি চলি অহা যুঁজত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই দুখৰ খবৰে সমগ্ৰ সমাজক স্তব্ধ কৰি পেলাইছে। নিঃশব্দে আকস্মিকভাৱে এৰি গ'ল এটি উদীয়মান জীৱনে, যি চিৰদিন শান্ত, মৰম আৰু সকলোৰে ভাল পোৱা এজন মানৱ সন্তান আছিল। তেজয়ৰ অকাল মৃত্যুৰ খবৰ বিশ্বাস কৰিব কঠিন, কিন্তু নিয়তিৰ এই নিৰ্মম সত্যক সাৱটি ল'বলৈ বাধ্য হলো। এজন মৰমীয়াল, সদায় হাঁহি মুখেৰে সকলোকে আদৰ কৰা, সহানুভূতিশীল হৃদয় আজিৰ পৰা নথকাটো একেবাৰে বিশ্বাস কৰিব কঠিন। তেজয় বৰুৱাৰ মৃত্যুৱে যেন এক অপূৰণীয় এক শূন্যতা সৃষ্টি কৰিলে। সেই শূন্যতা সহজে পূৰণ হ'ব নোৱাৰে। শেষত তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰো। ঈশ্বৰে যেন তেওঁক চিৰশান্তিৰ আশ্ৰয় প্ৰদান কৰে।